LPUP শিক্ষক পদত ৫,০০০ৰ অধিক পদত ইতিমধ্যে ২৮ আগষ্টত নিযুক্তিপত্ৰ প্ৰদান কৰা হৈছে আৰু ১ ছেপ্টেম্বৰত তেওঁলোকে যোগদান কৰিছে। কিন্তু এনে কিছু সংখ্যক প্ৰাৰ্থী আছিল যিয়ে হাইস্কুলত বা এমেলগেমেটেড বিভিন্ন বিদ্যালয়ত তেওঁলোকে এপইণ্টমেণ্ট পাইছিল। তেওঁলোকৰ এপইণ্টমেণ্টসমূহ কিছু সংখ্যক প্ৰাৰ্থীক জইন কৰিব দিয়া হৈছিল, কিছু সংখ্যক প্ৰাৰ্থীয়ে ব্লকত জইন কৰিছিল। তাৰপিছত এখন নটিফিকেশ্যন ওলাইছিল যে তেওঁলোকে সেই এমেলগেমেটেড স্কুলখনতে জইন কৰিব পাৰিব। কিন্তু তাৰপিছত আমি কালি আপোনালোকক জনাইছিলোঁ সেই নটিফিকেশ্যন কেঞ্চেল কৰা হ'ব আৰু সেই অনুসৰি এখন নটিফিকেশ্যন আজি ওলাইছে 12 অক্টোবৰ ছেকেণ্ডেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰীতম শইকীয়া IAS কমিশ্যনাৰ ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা এই নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আৰু তাৰ বিষয়ে আমি ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম। আমাৰ খবৰটো সত্য হ'ল, সেইটো আপোনালোকক কালি আমি জনাইছিলোঁ, আজি নটিফিকেশ্যন ওলাইছে। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে assam.com অফিচিয়েল ইউটিউব চেনেল। আপোনালোকে দেখিছে স্ক্ৰীনত এইখন নটিফিকেশ্যন প্ৰীতম শইকীয়া ডাঙৰীয়াৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে আৰু তেওঁ DEE আৰু DSE IAS আৰু DOলৈকে পঠাইছে। তেওঁ আগৰ যি নটিফিকেশ্যন হৈছিল সেইখন কেঞ্চেলৰ কথা কৈছে। ইয়াতে কেঞ্চেলেশ্যন অফ দ্য গভৰ্ণমেণ্ট ইনষ্ট্ৰাকশ্যন ডেটেড 21 ছেপ্টেম্বৰ 2020। অৰ্থাৎ তেওঁ এইটো উল্লেখ কৰিছে যে যি তেওঁলোকক লেটাৰ দিয়া হৈছিল সেইখন কেঞ্চেল কৰা হৈছে। অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰীসমূহত অৰ্থাৎ হাইস্কুলসমূহত জইন কৰিব দিয়া হৈছিল এলিমেণ্টাৰী এডুকেশ্যনৰ যি এপইণ্টমেণ্ট পাইছে, কিন্তু সেইসকলক এতিয়া কেঞ্চেল কৰা হৈছে। ইয়াতে আপোনালোকে চাই লওক, ইনভাইটিং এ ৰেফাৰেঞ্চ টু দ্য correspondent quoted, I am directed to say that pursuant to the letter reference to it above, the government in secondary education department had issued letter dated 21 September 2020 instructed the director of secondary education Assam and all inspector of schools to allow the newly appointed regular teacher of LP and UP school posted in amalgamated high school to join in their respective place of posting. তেওঁলোকে কৈছিল যে তেওঁলোকে হাই স্কুলতো জইন কৰিব পাৰিব। A reminder requesting the Director of Secondary Education Assam and Inspector of School to comply with the government instruction issued white letter number 21 September was also issued by Secondary Education dated 9 October 2020. এখন ৰিমাইণ্ডাৰো ইছ্যু কৰা হৈছিল, এইটো কথা ইয়াতে উল্লেখ কৰিছে। আমি কালি এইটো আপোনালোকক জনাইছিলোঁ, কিন্তু কেঞ্চেল হ'ব বুলি আপোনালোকক জনাইছোঁ। তাৰপিছত তাৰ নেক্সট পইণ্টটো চাব এতিয়া। However, the Director of Elementary Education Department Assam white letter reference to at 4 above has informed that the DO, BO and DI have already been instructed to allow such new recruiter of LPUP teacher posted at Amalgamated High School to join in the offices of the DO, BOs and DIs of the respective district, and subsequently the joining process had already been closed on 17 September 2020. Therefore, the instruction contained in the government letter issued white number 21 September 2020 and dated 9/10/2020 are hereby cancelled with immediate effect. অৰ্থাৎ 17 ছেপ্টেম্বৰত যি জইন কৰিব দিয়া হৈছিল, যিসকল শিক্ষকে জইন কৰিব লাগিছিল তেওঁলোকক ইতিমধ্যে ইনষ্ট্ৰাকশ্যন দিয়া হৈছে জইন কৰিবলৈ। তাৰপিছত এইখিনি এতিয়া কেঞ্চেল কৰিবলৈ দিয়া হৈছে। ইয়াতে লিখিছে, however, the Director of Elementary Education Department Assam white letter number reference to at 4 above has informed that DO, BO and DIs have already been instructed to allow such new recruit of LP and UP teachers posted at Amalgamated High School to join in the offices of the DO. অৰ্থাৎ ইয়াতে কি লিখিছে আপোনালোকে নিশ্চয় বুজি পাইছে যে তেওঁলোকক যিসকলৰ হাইস্কুলত জইন হৈছে তেওঁলোকক ক'ত জইন কৰিব দিছে? টু জইন ইন দ্য অফিচেছ অফ দ্য DO, BO এণ্ড DIs। অৰ্থাৎ তেওঁলোকক DO, BO আৰু DIs জইন কৰিব দিয়া হৈছে, স্কুলত নহয়। বুজি পাইছে নিশ্চয়। গতিকে তেওঁলোকৰ বাবে নতুনকৈ বিদ্যালয়ৰ তালিকা ওলাব, সেইটো আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ। অৰ্থাৎ এপইণ্টমেণ্ট লেটাৰ ওলাব, তালিকা নহয়, এপইণ্টমেণ্ট লেটাৰ আপোনালোকৰ নতুনকৈ ইছ্যু হ'ব। গতিকে হাইস্কুলত যিসকলে জইন কৰিছিলে তেওঁলোকৰ ব্লকত জইন কৰা বুলিয়ে ধৰা হ'ব, সেইটো কথা ইয়াতে উল্লেখ কৰিছে। এয়া আছিল এটা খবৰ আপোনালোকক আমি যি জনাইছিলোঁ সেইটোৱে সত্য হ'ল যে হাইস্কুলসমূহত এমেলগেমেটেড হাইস্কুলসমূহত যি জইন কৰিব দিয়া হৈছিল আচলতে সেইটো কেঞ্চেল কৰা হ'ল। আৰু তেওঁলোকে এইটো কথা কৈছে যে এলিমেণ্টাৰী এডুকেশ্যন ইতিমধ্যে DO, BO সকলক জনাইছে যে তেওঁলোকক LPUP যিসকল পোষ্টত এপইণ্টমেণ্ট পাইছিল এমেলগেমেটেড হাইস্কুলত তেওঁলোকক DO, BO বা ব্লক অফিচত তেওঁলোকে জইন কৰাইছে। আৰু এইটো 17 ছেপ্টেম্বৰ আগতে ইতিমধ্যে কমপ্লিট হৈ গৈছে। গতিকে ইয়াৰ পিছত আমি যিটো আপোনালোকক জনাইছিলোঁ যে আজিৰ পৰা এই সপ্তাহৰ ভিতৰত আপোনালোকে নতুন এপইণ্টমেণ্ট লেটাৰ পাব যিসকলৰ এই সমস্যাসমূহ আছে, কিন্তু আপোনালোকৰ যি হাইস্কুলত জইন হৈছে সেইটো জইন কেঞ্চেল কৰা হ'ব। অৰ্থাৎ কেঞ্চেল বুলি ধৰা হ'ব, অকল DO, BO এইসমূহতে জইন কৰা বুলি ধৰা হ'ব।
এয়াই আছিল এক শেহতীয়া আপডেট। আশা কৰিছোঁ আপোনালোকে নিশ্চয়কৈ ভিডিঅ'টো ভাল পাইছে। এটা লেটেষ্ট খবৰ হয়তো আমি প্ৰথমবাৰ আপোনালোকক জনাই আছোঁ এইটো খবৰ। এতিয়ালৈকে এইখন লেটাৰ আপোনালোকে হয়তো পোৱা নাই, আমি অফিচিয়েলি এইখন সংগ্ৰহ কৰিছোঁ। গতিকে আপোনালোকক জনাবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয়কৈ ভিডিঅ'টো ভাল পাইছে। লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আশা কৰিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় অসম।